পদ প্ৰাদেশিকৰণৰ দাবী হাইস্কুলৰ ড্ৰপ আউট চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাৰ বিনা বেতনে 25ৰ পৰা 30 বছৰ চাকৰি কৰা সকলৰ কাৰণে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বাতৰি কাকতখনত প্ৰকাশ পোৱা খবৰ অনুসৰি সদৌ নামনি অসম হাইস্কুলৰ ড্ৰপ আউট চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সংস্থাই তেওঁলোকৰ পদসমূহ প্ৰাদেশিকৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনাইছে। আজি কাকতলৈ প্ৰেৰণ কৰা এটা প্ৰেছ বিবৃতিযোগে সংস্থাৰ সভাপতি হৰেণ নাথ আৰু সম্পাদক গোপাল নাথে কয় যে 2013 চনত ৰাজ্য চৰকাৰে নতুনকৈ বিদ্যালয় প্ৰাদেশিকৃত কৰাত সমগ্ৰ নামনি অসমৰ প্ৰায় 400ৰো অধিক আৰু সমগ্ৰ অসমত 7 চতুৰ্থ বৰ্গৰ কৰ্মচাৰী বঞ্চিত হৈ ৰ'ব লগা হয়। তেওঁলোকে জনোৱা অনুসৰি 2013 চনত ৰাজ্য চৰকাৰে কৰা বিদ্যালয় প্ৰাদেশিকৰণ প্ৰক্ৰিয়া পূৰ্বে বিদ্যালয় পৰিচালনা সমিতিয়ে প্ৰতিখন বিদ্যালয়ৰ পৰা 2গৰাকীকৈ ব্যক্তিক চকীদাৰ পদত নিয়োগ কৰিছিল আৰু সেইসকলক বিদ্যালয়সমূহৰ পৰিদৰ্শকেও অনুমোদন জনাইছিল। কিন্তু বিদ্যালয়সমূহ প্ৰাদেশিকৰণ হোৱাৰ পাছত চৰকাৰে এজনকৈ ব্যক্তিক উক্ত পদত নিযুক্তি দিয়ে আৰু এজনকৈ ৰৈ যায়, অৰ্থাৎ ড্ৰপ আউট ঘোষণা হয়। তাৰ পাছতো বাদ পৰা সেইসকল বঞ্চিত কৰ্মচাৰীয়ে আজিৰ তাৰিখলৈ নিয়মিতভাৱে বিদ্যালয়লৈ গৈ নিজৰ কৰ্তব্য সম্পাদন কৰি আহিছে, যদিও আজিলৈকে তেওঁলোকৰ চাকৰি নিয়মীকৰণৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই বুলি প্ৰকাশ কৰে। ফলত বিদ্যালয় প্ৰতিষ্ঠা দিনৰ পৰা বিনা বেতনে 25ৰ পৰা 30 বছৰ ধৰি এইসকল কৰ্মচাৰীয়ে কাম কৰি থকাত এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। 1991 চনত তেতিয়া শিক্ষামন্ত্ৰীয়ে কৰা বিদ্যালয় প্ৰাদেশিকৰণ প্ৰক্ৰিয়াত 2টাকৈ চকীদাৰ পদৰ নিয়মীকৰণ হৈছিল যদিও 2013 চনৰ প্ৰাদেশিকৰণ প্ৰক্ৰিয়াত সেই কাৰণে এটাকৈ পদ বাদ পৰিবলগীয়া হ'ল, তাকো প্ৰশ্ন উত্থাপন কৰে সংস্থাই লগতে তেওঁলোকৰ প্ৰয়োজনীয় নথিপত্ৰসমূহ পৰীক্ষা কৰি জিলাসমূহৰ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰা মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰাৰ পাছতো শিক্ষা বিভাগে এতিয়ালৈকে তেওঁলোকৰ পদসমূহ প্ৰাদেশিকৰণ নকৰাত আক্ষেপ প্ৰকাশ কৰে। সেয়েহে সংস্থাই শীঘ্ৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুক 2013 চনৰ বিদ্যালয় প্ৰাদেশিকৰণ আইনৰ পৰিৱৰ্তে 2017 চনৰ পদ প্ৰাদেশিকৰণ সংশোধনী আইনৰ আওতাত আনি তেওঁলোকৰ পদসমূহ প্ৰাদেশিকৰণ কৰাৰ বাবে আহ্বান জনায়। ভিডিঅ'টো ইমানেই আছিল। নিশ্চয় বুজিব পাৰিছে যে 2013 চনৰ যিসকল শিক্ষক অৰ্থাৎ বাদ পৰি আছে আৰু 1991 চনত তেতিয়াৰ শিক্ষামন্ত্ৰীয়ে কৰা বিদ্যালয় প্ৰাদেশিকৰণ প্ৰক্ৰিয়া যিখিনি বাদ পৰি আছে, সেই বাদ পৰি থকা শিক্ষকৰ চাকৰিসমূহ নিয়মীকৰণ আৰু হেনচাৰ শিক্ষানুষ্ঠানৰ বাদ পৰা শিক্ষকৰ চাকৰি শীঘ্ৰে নিযুক্তি দিয়াৰ বাবে ব্যৱস্থা কৰাৰ কাৰণে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আহ্বান জনায়। ভিডিঅ'টো চাই নিশ্চয় ভাল লাগিছে, এটা লাইক কৰি ল'ব, চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ হেনচাৰ টেটৰ নিযুক্তি আৰু প্ৰাদেশিকৰণ সম্পৰ্কে ভিডিঅ' আৰু ইনফৰমেশ্যন পাবলৈ। ধন্যবাদ। জয় হওক।